এটা ভিডিঅ' জীৱন ৰক্ষা কৰাৰ এটা ভিডিঅ'। নিমাতী ঘাটৰ শিহৰণকাৰী দুৰ্ঘটনাৰ এই ভিডিঅ'টো এতিয়া দেশজুৰি চৰ্চাত। মা কমলা ফেৰীখনত থকা এই মহিলাগৰাকীয়ে জীৱন ৰক্ষাৰ বাবে এইদৰেই জাপ দিছিল ব্ৰহ্মপুত্ৰৰ বুকুত। চকুৰ পলকতে ফেৰীখন ভাঙি চুৰমাৰ হৈছিল। সেয়েহে হাতত থকা বেগটো এইদৰেই দলিয়াই মহাবাহুত জাপ দিছিল ৰাখী বৰা হাজৰিকাই। বেগবোৰ মই দলিয়াই পেলাই পাৰ্চ য'ত যিমান আছিল মোবাইল চোবাইল চব দলিয়াই পেলাই মই আচলতে পানীলৈ জাপ দিছিলোঁ। আৰু তেতিয়া মই পানীত হয়তো সম্পূৰ্ণৰূপে 10-12 মাহমান তল ওপৰ কৰিছোঁ, মই গম নাপাওঁ কেইবাৰ। আৰু সেইটো সময়ত মই কলৈ যাম কি কৰিম গম পোৱা নাছিলোঁ। আৰু নাওখন লুটি খাই যোৱা দেখিছোঁ। আৰু মই মানে সহায়ৰ কাৰণে হাত ওপৰলৈ তল চবেই বচাবলৈ চেষ্টা কৰিছে। সেই সময়ত মোৰ মুখৰ আগত মই দেখিছিলোঁ যে এটা ট্ৰলি বেগ মানে উটি আহিছিল। মই সেইটো সময়ত এটাই অনুভৱ আছোঁ যে মই ট্ৰলি বেগটো যেনে তেনে ধৰিব লাগে। যেতিয়া নাওখনৰ ওপৰলৈ পাইছোঁ তেতিয়া সম্পূৰ্ণৰূপে নাওখন কাটি হৈছে মোৰ। আৰু তেতিয়া মই গম পাইছোঁ যে মইতো আৰু জীয়াই নাথাকোঁ, মৃত্যুৰ দুৱাৰদলিৰ পৰা আহিছোঁ বুলি ক'ব লাগিব। সেইটো সময়ততো জীয়াই থাকিম বুলি ভবাও নাই, কাৰণ কেনেকেনো ভাবিম। মৃত্যুৰ দুৱাৰদলি বুলি নহয়, আৰু মানে জীয়াই থাকিম বুলি কোনো ভবাই নাই। মইতো সেইটো সময়ত মই নিশ্চিত যে মই মৰিম, মই কেতিয়াও নেবাচো। মানে নিজৰ জীৱন ৰক্ষা কৰিবৰ বাবে ভৰালুইটত জাপ দিওঁতে ৰাখী বৰা হাজৰিকাই কেতিয়াও কল্পনাই কৰা নাছিল যে তেওঁ জীৱিত অৱস্থাত ঘূৰি আহিব। কাৰণ ৰাখী বৰা উঠি থকা ফেৰীখন মুহূৰ্ততে সোমাই গৈছিল নদীৰ পক্ষত। সাঁতুৰিছোঁ নে কি সেইটো সময়ততো অনুভৱ হোৱা নাই। আহিছোঁ আৰু যেনে তেনে মানে বাচিবলৈ চেষ্টা কৰিছোঁ। সেইটো সময়ত নাওখন কাটি হৈ যোৱা নাই, মই ওপৰত সেইটো সময়ত মই এটাই ভাবিছোঁ যে মইতো বাচিম, কাৰণ মই নাওখনৰ ওপৰেদি গৈ ইখন নাৱলৈ মই যামগৈ। কিন্তু যেতিয়া নাওখন কাটি হৈ পেলাই মোৰ ভৰিত পূৰা পানী মানে মই ওলমি গৈছিলোঁ, তাৰ পৰা মোৰ হাতো মই ধৰি পেলাই জাম কৰিছোঁ। তেতিয়া মই ভাবিছোঁ মই আৰু কেতিয়াও নাবাচোঁ। মানে মই মোৰ ছোৱালীক মই কোনোদিন দেখিবলৈ নাপাওঁ, মই সেইটোৱে অনুভৱ কৰিছোঁ। ঘৰত 3 বছৰীয়া কণমানি সন্তানক এৰি যোৰহাটলৈ বজাৰ কৰিবলৈ আহিছিল ৰাখী বৰা হাজৰিকা। ভৰালুইটৰ বুকুত যি সময়ত মৃত্যুৰে যুঁজি আছিল, সেই সময়ত বাৰে বাৰে কেৱল 3 বছৰীয়া কণমানি কন্যাৰ মুখখন ভাহি আহিছিল ৰাখীৰ দুচকুত। সেইটো সময়ত মাত্ৰ মোৰ অকল ছোৱালীজনীৰ মাতটো আৰু মুখখনেই মনলৈ আহিছে, কাৰণ ছোৱালীজনী বাৰে বাৰে যেন মোক মাতি আছে মা মা বুলি। মোৰ অকল তাইৰ মাতটো আৰু মোৰ মানুহজনৰ মুখখনেই মনলৈ আহি আছে। কাৰণ মই তেওঁলোকক এইটোৱে ভাবিছোঁ যে মই জীৱনত আৰু তেওঁলোকক কেতিয়াও দেখিবলৈ নাপাওঁ, কাৰণ মইতো মৰিম নিশ্চিত। কাৰণ সেইটো সময়ত মোৰ মনলৈ অকল ছোৱালীজনী আৰু মানুহজনৰ মুখখনেই মনলৈ আহি আছে, কাৰণ মই আৰু জীৱনত কোনোদিন তেওঁলোকক দেখিবলৈ নাপাম, সেইটোৱে অনুভৱ কৰিছোঁ। সেইটো সময়ত মোৰ ছোৱালী 3 বছৰ এইদৰেই নিমাতীৰ ট্ৰেজেডিৰ এটাৰ পাছত আন এটা শিহৰণকাৰী বৰ্ণনা দি কৈছে বুধবাৰে শ্বাসৰুদ্ধকৰ অভিজ্ঞতাৰ সাক্ষী হোৱা একোজন ব্যক্তিয়ে। কেমেৰা পাৰ্চন প্ৰিয়মৰ সৈতে যোৰহাটৰ পৰা ৰঞ্জিত ৰজকৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, নিউজ লাইভ।